হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজিৰ ব্লগটো আৰম্ভ কৰিবলৈ ওলালোঁ। ঘাঁহ আনিলোঁ পথাৰৰ পৰা, ঘাঁহখিনি কাটি লৈ মূৰত ল'লোঁ। এতিয়া লৈ গৈ আছোঁ ঘৰলৈ। এতিয়া ছাগলীকেইটাক ঘাঁহখিনি দিব লাগে। প্ৰথমতে ঘৰলৈ যাই লওঁ আৰু এইবিলাক দেখিবলৈ পাইছে মাইকী ছাগলীবোৰ পথাৰত আনিলোঁ। ঘাঁহখিনি কাটি ল'লোঁ আৰু এইবোৰ সৰু পোৱালি ঘৰতে ৰাখিলোঁ আৰু বাকী কেইটা মানে সেই পিনে আছে, গোহালি ঘৰত আছে। আৰু এইবোৰ ঘাঁহখিনি সৰু সৰুকৈ কাটি ছাগলীক দিব লাগে। আৰু কাটি ল'লোঁ, দুটা সাজত লৈ ল'লোঁ। এইটোতো সৰু সৰুকৈ কাটি ল'লোঁ আৰু এইপিনে এইটো দুটা সাজত লৈ ল'লোঁ। আৰু সৰু সৰু পোৱালি তিনিটামান বাহিৰত ওলালে ইহঁতক ইয়াতে খাবলৈ ধৰিলে। সৰু সৰুকৈ কাটি দিলে ঘাঁহখিনি আবানি নহয়, সৰু ছাগলী সেইকাৰণে গোটেইবোৰ খাই দি পেলনি নাযায়। সেইকাৰণে কাঁচিৰে সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া ছাগলীকেইটাক দিব লাগে ঘাঁহখিনি। দুটা সাজত লৈ ল'লোঁ। এটা সাজত ল'লে সিহঁতে কাজিয়া কৰে, সেইকাৰণে দুটা সাজত লৈ এতিয়া ছাগলীকেইটাক লৈ যাওঁ আৰু এবাৰ কুকুৰৰ পোৱালি জন্মিলে। আজি অতি 3 দিন হৈ গ'ল সিহঁতৰ কণী ফুটি ওলা। আৰু এটা কুকুৰ আছে, সেইটো উহুমত আছে। আৰু এইটো ছাগলীৰ পোৱালিটো খাবলৈ ধৰিলে। ই মানে খালি ঘৰতে থাকে, ই মাইকৰ লগতো নাযায়, ঘৰতে থাকে। আৰু এই তিনিটা এতিয়া ঘাঁহখিনি কটা হৈ গ'ল। এতিয়া ঘাঁহখিনি সেইপিনে লৈ যাওঁ আৰু ঘাঁহখিনি আনিলোঁ, কাটি আনিলোঁ আৰু এইবোৰ ঘাঁহ দুটা সাজত লৈ ল'লোঁ। এতিয়া ছাগলীকেইটাক দিব লাগে ঘাঁহ। এতিয়া এইবোৰ মাকৈ ঘাঁহ আছে আৰু আন বেলেগো ঘাঁহ আছে, 2 বিধ ঘাঁহ আছে। আৰু ছাগলীবোৰ দেখিছে কেনেকৈ ওলাই আহিলে। ইহঁতক মানে এইটো গোহালি ঘৰ, ইয়াতে থওঁ আৰু ৰাতি সেইপিনে সিহঁতৰ গঁৰাল আছে, তাতে থওঁ। আৰু দিনৰ কাৰণে সিহঁতক ইয়াতে ৰাখিলোঁ। সিহঁতক পথাৰত নেনো, ঘৰতে ৰাখোঁ গোটেইকেইটাকে। আৰু এইকেইটা গোটেইকেইটা বিটলৰ F1 ক্ৰছ হয়। আৰু এইজন দেখিবলৈ পাইছে মাইকীজনী, সিহঁতৰ সেইদিনা মানে ধান কাটি থকা আঘোণ মাহৰ ধান কাটি থকা সেইখিনি সময়তে বহুত দৰৱেৰে পেচ খাই ভৰিখন মানে বেয়া হৈ গৈছে। আজি কাটি পেলালোঁ ভৰিখন মানে ভাঙি গৈছে। আঁঠু জইন থাকে, সেইটোৱে ভাঙি গৈছে। এতিয়া ছাগলীটো বহুত মানে কষ্ট হৈছে, 3 ঠেঙীয়া হৈ গ'ল। তাৰমানে বহুত কষ্ট হৈ গ'ল। আৰু লগতে তাৰ গাভিনীও আছে, সি 2-3 মাহৰে। আৰু এইটো তাৰ পোৱালি, এইটো দেখিবলৈ পাইছে। আৰু এইটো কালা বগা, সেইটো দেখিবলৈ পাইছে তাৰ দুটা পোৱালি। আৰু এইটো পঠা ছাগলী F1। আৰু গোটেইকেইটা F1 আছে আৰু কেইটামান লোকেলো আছে ছাগলী, আৰু কেইটামান মানে F1 ক্ৰছো আছে। আৰু গোটেইকেইটা ছাগলী ইয়াত আছে, সিহঁতক দানা দিব লাগে। আৰু এইটো সিহঁতে খোৱাৰ কাৰণে বহুত পাগল। ৰাতিপুৱা দিছিলোঁ আৰু এতিয়াও দিব লাগে। ইহঁতক 3 টাইম কৰি দিব লাগে খাবলৈ ঘাঁহ। আৰু এইটো দেখিবলৈ পাইছে পঠা ছাগলীটো, ইয়াক বিক্ৰী কৰা হ'ব, কোনোবাক লাগিলে জনাব। এইটো ক'লাটো দেখিবলৈ পাইছে, তাক বিক্ৰী কৰা হ'ব। ইয়াৰ 5 মাহ ৰানিং চলি আছে। এতিয়া ছাগলীকেইটাক দিব লাগিব ঘাঁহ। আৰু এইপিনে মাইকীজনে চাওক 3খন ঠেং হৈ গ'ল, মানে এখন ঠেং আজি কাটি পেলাব লগা হৈ গ'ল। মানে বহুত বেয়া লাগিছে, সেনেকুৱা হয় 3 ঠেঙীয়া হৈ গ'ল আৰু বহুত কষ্ট হৈ গ'ল। আৰু ঘাঁহখিনি লৈ ল'লোঁ। ছাগলীকেইটা কেনেকুৱা কৰি ধৰিলে গোটেইকেইটা ছাগলীয়ে। এতিয়া ছাগলীকেইটা গোটেইকেইটা আহি ধৰিলে, এটা সাজ দি দিলোঁ আৰু এইপিনে এটা দিব লাগিব। 2টা সাজত ঘাঁহ কাটিছিলোঁ আৰু তাৰপিছত কেনেকুৱা মোকা বৰাব ধৰিলে। মাইকীজনী বহুত কষ্ট হৈছে, 3 ঠেঙীয়া হৈ গ'ল, তাৰ বহুত অসুবিধা হৈ গ'ল। আৰু এইপিনে 2টা সাজত দি দিলোঁ, সেইপিনে দি দিলোঁ এটা, আৰু এইপিনে এটা দি দিওঁ। মানে ঘাঁহখিনি 2টা সাজত দিলে সিহঁতে কাজিয়া নকৰে, খাবলৈ সুবিধা হয়। এইটো 2টা সাজত দি দিলোঁ, ছাগলীকেইটা খাবলৈ ধৰিলে। আৰু মাইকী 5টা আছে, 5টাটো পথাৰত লৈ আহিলোঁ, সিহঁতৰ পথাৰত আছে। আৰু চানাবিলাক ইয়াতে ৰাখিলোঁ। আৰু এইবোৰ খাই এনেকৈ পেলনি কৰে, বহুত আবানি কৰে সিহঁতে খাবলৈ দিলে। কাৰা যোজা কৰি থাকে সিহঁতে। আৰু ইয়াতে এইখিনি কেনেকৈ আবানি কৰিলে। এইটো মানে সৰু সৰুকৈ কাটি দিলে গোটেইবোৰ খাবলৈ ভাল পায়, সেইকাৰণে সৰু সৰুকৈ কাটি দিওঁ। অকণমান কষ্ট হয়। আৰু পথাৰত আজি আনিলোঁ এইখিনি, আৰু অহাকালি ৰাতিপুৱা আকৌ আনিব লাগিব। সিহঁতক মানে ডেইলি আনি খুৱাব লাগিব। আৰু গোটেইকেইটা ছাগলীয়ে ঘাঁহ খাবলৈ ধৰিলে, বঢ়িয়াকৈ খাবলৈ ধৰিলে। আৰু অলপ পিছত দিব লাগিব দানা দিয়া ভিডিঅ'টো আজি নকৰোঁ বাৰু। আজি ঘাঁহ দিয়াখিনিকে ভিডিঅ' বনালোঁ। ছাগলীকেইজনীয়ে এতিয়া ঘাঁহ খাব ধৰিলে। সৰু সৰুকৈ কাটি দিলোঁ, সিহঁতৰ মানে গোটেইবিলাকে খাব ধৰিলে।
আৰু এই পঠাটো দেখিবলৈ পাইছে, ইয়াক বিক্ৰী কৰাব, কোনোবাক লাগিলে কমেণ্ট কৰিব। এইটো পঠা ছাগলীটো গোটেইকেইটা খাবলৈ ধৰিলে ছাগলীয়ে। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলে নকৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অন্য এটা ব্লগলৈ আকৌ লগ পাম। আজিৰ ভিডিঅ'টো ইমানতে।